বহিল হিতাৰ হেতু লংকাৰ ৰাৱণ কিন্তু মনুষ্য লীলাৰ সমাপনৰ যাওঁ তাৰেই পথত ক্ৰমান্বয়ে হওঁ আগ্ৰহ হীর হলু মান হরি হীর হলু মান দাদা 14 বছৰীয়া বনবাসী জীৱন অন্ত পেলাই ৰাজ্য শাসনৰ পাতনি মেলিছে নাজানো চিৰ অপূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছো নে নোৱাৰিছো এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাজনৰ অযোধ্যাৰ দুঃসময় গৌৰৱ আজি চতুৰ্দিকে বিয়পি পৰিছে তোমাৰ দৰে দুইজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু শত ধন্য তোমাৰ আজি অযোধ্যাবাসীৰ মুখত নাৰীয়ে প্ৰতি পদৰ মুখে মুখে কেৱল তোমাৰ এই গুণান্বিত সঁচাকৈয়ে গৌৰৱান্বিত আমি তোমাৰ মাতৃ ভাই লক্ষ্মণ কি হ'ল তোমাৰ দাদা ভয় হয় এই যশ গৌৰৱ আৰু কিমান দিন থাকিব সঘনে কিয় মোৰ কঁপি উঠে মন নাজানো দাদা মই ইয়াৰ কাৰণ কোনোবাই যেন মোক কয় সাৱধান সাৱধান লক্ষ্মণ অযোধ্যাৰ বিপদ আজি নিশ্চয় ওচৰত নাজানো কি বিপদ হ'ব অযোধ্যা ৰাজ্য আৰু কিবা হেতু সাৱধান হ'ব লাগে শ্ৰীৰামৰ অনু এই লক্ষ্মণ
বীৰ তুমি তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাৰ কথা নাপায় হয় চিন্তাই নেদেখো কাৰো ব'লা আমি খন্তেক বিশ্ৰাম কৰোঁ ব'লক দাদা কিন্তু এই নটাধাৰী ল'ৰা ছোৱালী কি গতি হ'ব তাকেহে ভাবিছোঁ মোক কিন্তু আনিবলৈ নাযাব দুৱাৰ থাকেদি চাই দিব নালাগে ল'ৰা ছোৱালী মই আহিলোঁ More than